অহা 8 তাৰিখে হ'বলগীয়া আমাৰ 22 নং ককলাবাৰী বিটিচি কনষ্টিটিউন্সি উপনিৰ্বাচনত আজি আমি UPPL BJP আৰু GSP আমাৰ মিত্ৰজোঁটৰ আমাৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ আমি গৈ আছোঁ। এই মুহূৰ্তত উপস্থিত আমাৰ BJP দলৰ নেতা তথা আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক সম্পাদক তেখেত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, উপস্থিত আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া, আমাৰ GSPৰ তেখেত ভাইচ প্ৰেচিডেণ্ট আছে, আৰু আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলৰে এজন ছেক্ৰেটাৰী, আমাৰ MLA মহোদয় আছে তামোলপুৰৰ জলেন ডেমাৰী ডাঙৰীয়া, আমাৰ BJPৰ বাক্সা জিলাৰ সম্পাদক, আমাৰ বাক্সা জিলা UPPLৰ সভাপতি প্ৰমুখ্য আমাৰ নেতা কৰ্মীসকল ইয়াৰ উপস্থিত আছে, আৰু উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে অহা 8 তাৰিখ জুন মাহৰ 8 তাৰিখে কাৰ্বি আংলঙৰ লগতে আমাৰ ককলাবাৰী 22 নং ককলাবাৰী BTC কনষ্টিটিউন্সি উপনিৰ্বাচন হ'বলৈ গৈ আছে, আৰু আজি যুক্তভাৱে 3টা দল একেলগে আমাৰ দলীয় মিত্ৰ দলৰ প্ৰাৰ্থী আমি ঘোষণা কৰিবলৈ গৈ আছোঁ। আৰু এই মুহূৰ্তত মই আমাৰ ককলাবাৰী সমষ্টিবাসী ৰাইজৰ কাৰণে এজন সুদক্ষ ব্যক্তিক ঘোষণা কৰিবলৈ গৈ আছোঁ, আৰু আমি 3টা দলে একেলগে ইয়াত কাম কৰিবলৈ যত্ন কৰিছোঁ, আৰু আমি আমাৰ যিটো দলীয়ভাৱে যিখিনি আমাৰ প্ৰিপাৰেশ্যন ইতিমধ্যে আমি কমপ্লিট কৰিছোঁ। আজি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। এই মুহূৰ্তত আমাৰ দলে সকলো আমাৰ মিত্ৰ দলৰ লগত আলোচনা বিলোচনা কৰি পেলাই আৰু ককলাবাৰী অঞ্চলৰ সকলো আমাৰ দলীয় কৰ্মীবিলাকৰ লগত আলোচনা কৰি পেলাই এজন ব্যক্তিক আমি ঠিক কৰিছোঁ। তেখেতৰ নাম হ'ল আমাৰ তেখেতৰ মন্টু বড়ো, আমাৰ ককলাবাৰীৰে। তো গতিকে তেখেতক আমি আমাৰ মিত্ৰ দলৰ এজন কেণ্ডিডেট হিচাপে আজি আমি ঘোষণা কৰিলোঁ। তো এইখিনিকে আমি কৰিব বিচাৰিছোঁ, যিহেতু আমি BJP আছোঁ ইয়াত, GSP আছোঁ ইয়াত, আৰু আমি UPPL আছোঁ ইয়াত। আমি সকলোৱে যৌথভাৱে কাম কৰিবৰ কাৰণে যত্ন কৰিছোঁ, আৰু আমি আশাবাদী নহয়, ইতিমধ্যে আমি ঠিক কৰি লৈছোঁ যে আমি আনুষ্ঠানিকভাৱে কালি নিৰ্বাচনহে প্ৰয়োজন আছে, কিন্তু আমি জিকিবলৈ আমি সক্ষম হ'ম। তো গতিকে এই মুহূৰ্তত ককলাবাৰী ৰাইজক আমি এজন সুদক্ষ ব্যক্তিক এজন কেণ্ডিডেট হিচাপে আমি তেওঁলোকক উপহাৰ হিচাপে দিব বুলি গৈ আছোঁ। গতিকে আমি আশাবাদী যে ককলাবাৰী ৰাইজে তেখেতৰ পৰা নিশ্চয় উন্নতিৰ কাৰণে এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী আঁকোৱালি লৈ পেলাই কাম কৰিব পৰা ব্যক্তিক পাবলৈ সক্ষম হ'ব, আৰু আমি সকলোৱে আগন্তুক দিনবোৰত BJP, UPPL, GSP একেলগে উন্নয়নৰ কাৰণে আমি কাম কৰিবলৈ ইয়াত বদ্ধপৰিকৰ। ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু BTRৰ চিফ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমাৰ অসমতো একে মিত্ৰ দলৰ চৰকাৰ চলি আছে, আৰু BTRতো আমাৰ মিত্ৰ দলৰ চৰকাৰ চলি আছে। একেমুখে আমি কাম কৰি আছোঁ, আৰু এই মুহূৰ্তত এটা ভাইব্ৰেণ্ট চৰকাৰ অসমতো পাই আছে, আৰু BTRতে ভাইব্ৰেণ্ট এটা চৰকাৰ পাই আছে। গতিকে আগন্তুক দিনবোৰত BTRৰ 32 লক্ষ জনসাধাৰণৰ দায়িত্ব লৈ পেলাই যিটো আমি একেলগে কাম কৰি আছোঁ, আমি আশা কৰিছোঁ অনাগত দিনত এই অঞ্চলৰ সৰ্বাংগীন উন্নতি, সকলো জাতি জনগোষ্ঠীৰ যিটো অধিকাৰ আছে, জীৱনৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা, সকলো দিগত উন্নতি কৰিবৰ কাৰণে আমি একেলগে যত্ন কৰি আছোঁ, আৰু নিশ্চয় আমি কৰিব পাৰিম। গতিকে এই মুহূৰ্তত এই বাই ইলেকশ্যনত আমাৰ যিটো মিত্ৰ দলৰ কেণ্ডিডেট তেখেত মন্টু বড়োক জিকাই দিয়াৰ কাৰণে সকলো ৰাইজে আগবাঢ়ি আহে, সেইখিনিকে মই তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এই মুহূৰ্তত আমাৰ BJPৰ তৰফৰ পৰা তেখেত বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, ইতিমধ্যে ৰণগৰা ডাঙৰীয়াই আপোনালোকক জনালে আমি অহা 8 তাৰিখে হ'বলগীয়া ককলাবাৰী BTRৰ উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু GSP এই 3টা দলে মিত্ৰতাৰে প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ, আৰু যোৱা সময়তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL, BJP আৰু GSPৰ এখন চৰকাৰ BTRত চলি আছে, আৰু সুন্দৰভাৱে যোৱা কেইটা দিনত BTRৰ উন্নয়নৰ কাৰণে আমাৰ চৰকাৰখনে যথেষ্ট সুন্দৰভাৱে কাম কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
নেতৃত্বত অসমত আমাৰ এই মিত্ৰজোঁটে যিধৰণে কাম কৰিছে ঠিক তেনেধৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতো এই তিনিওটা দলে একলগ হৈ আমি সুন্দৰভাৱে চৰকাৰ চলাই আহিছোঁ আৰু আগন্তুক দিনতো আৰু শক্তিশালী দিশত আৰু এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি যাব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেই সমষ্টিৰ পৰা পদত্যাগ কৰাৰ কাৰণে এই চিটটো খালী হৈছিলে আৰু ককলাবাৰীৰ এই উপনিৰ্বাচনত যেহেতু আগতেই UPPL দলেই তাৰ পৰা বিজয়ী হৈছিল, আমি তিনিওটা দলে আলোচনা কৰি ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু GSP তিনিওটাৰ আলোচনা মৰ্মে আমি UPPL দলক এই চিটটো এৰি দিছিলোঁ আৰু UPPL দলৰ আলোচনাৰ পিছত আমি তিনিওটা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মণ্টু বড়ো ডাঙৰীয়াক আমি আজি ঘোষণা কৰিছোঁ। আমি তিনিওটা দলৰ যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা হৈছিলে। প্ৰমোদ বড়ো ডাঙৰীয়া, ৰণগড়া নাৰ্জাৰী ডাঙৰীয়া, মই আমি সকলোৱে বহি আলোচনা কৰিলোঁ। GSPৰ পৰাও সকলো সহমত আমি লৈছোঁ, সকলো ধৰণৰ আলোচনা কৰিছোঁ আৰু তিনিওটা দলে একলগ হৈ আমি নিৰ্বাচন খেলিম আৰু নিৰ্বাচনত আমি আশা ৰাখিছোঁ যে মণ্টু বড়ো ডাঙৰীয়াই বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। এই অঞ্চলৰ ৰাইজৰো উৎসাহ আমি দেখিছোঁ। ইতিমধ্যে আমাৰ দলৰ সকলো সতীৰ্থ ইয়াত আহি পাইছে। UPPL, BJP, GSPৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰ লগত আমি আলোচনাও কৰিছোঁ আৰু আমাৰ বিশ্বাস আছে যে বিগত নিৰ্বাচনসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ বিপুল ভোটত মণ্টু বড়ো ডাঙৰীয়া বিজয়ী হ'ব আৰু তাৰ কাৰণে আমাৰ দলীয় সতীৰ্থসকলক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আহ্বান জনাইছোঁ। লগতে ককলাবাৰীবাসী সকলো ভোটাৰ ৰাইজকে আমি অনুৰোধ কৰিছোঁ যে উন্নয়নৰ স্বাৰ্থত, অসমৰ উন্নয়নৰ স্বাৰ্থত, BTRৰ উন্নয়নৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে যাতে ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু GSPৰ মিত্ৰ দলৰ প্ৰাৰ্থী মণ্টু বড়ো ডাঙৰীয়াক ভোট দি বিপুল ভোটত বিজয়ী কৰে, তাৰ কাৰণে ককলাবাৰীবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ GSPৰ ঘনশ্যাম দা আছে, তেখেতে আপোনালোকক সম্বোধন কৰিব। আমাৰ আজি সাংসদ মহোদয় আৰু লগতে আমাৰ নলবাৰীৰ আমাৰ MLA মহোদয় আৰু লগতে আমাৰ লোকেল MM মহোদয় আৰু লগতে সাংবাদিক বন্ধুসকল, আজি আমাৰ UPPL, BJP আৰু GSPৰ নেতৃত্বত আজি মণ্টু বড়োৰ আমাৰ চিলেকশ্যন কৰা হৈছে। তাতে সকলো ৰাইজক মই এইখিনিয়ে অভিনন্দন জনাব বিচাৰিছোঁ যে সকলো একত্ৰিত হওক, সকলোৱে ওলাই আহক আৰু সকলোৱে ৰাইজে যদি একত্ৰিত হৈ ওলাই আহে মণ্টু বড়োক যেনেকৈ আগত বিগত ইলেকশ্যনত যেনেকৈ তাতকৈ 3 গুণ উচ্চ শ্ৰেণী জিতাৰ কাৰণে আমি চেষ্টা এটা কৰাব লাগিব। তাৰ পৰা সকলো ৰাইজক মই সকলো তিনিওটা দলক মই আহ্বান জনাইছোঁ যেন ভৱিষ্যতে যেন তেওঁক আমি বিপুল ভোটে জয় কৰি নিবৰ কাৰণে সকলো আমি আশাবাদী আৰু আমি আশা আছোঁ আৰু জয় হ'ব বুলি আমি 100% ক'ব পাৰোঁ। তাকে চিন্তা কৰিব লগা নাই। আমি তিনিওটা দলে আছোঁ আৰু একত্ৰিত হৈ থাকিম। আগন্তুক আমি বিজয় হোৱাৰ কাৰণে ঘোষণা কৰিব লগা সমস্যা থাকিম। ঠিক আছে, কিবা কৰিব পাৰে। যিহেতু BPFৰ কেণ্ডিডেট দিব বা অৱৰোহৰ সমিতিৰ পৰা কেণ্ডিডেট দিব, তেনে ক্ষেত্ৰত কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি UPPL? চাওক, কথাটো এনেকুৱা যে আমাৰ বিশ্বাস আছে যে আমি সকলোৰে সহমত বিচাৰিছোঁ। যেহেতু চৰকাৰ চলি আছে আৰু এই নিৰ্বাচনটোৱে বিশেষ ক'তো চৰকাৰত মানে চৰকাৰ ভঙা পতা বা চৰকাৰৰ কোনো ব্যৱস্থাৰ লগত এই নিৰ্বাচনটো জড়িত নহয় আৰু সাধাৰণতে এইবিলাক উপনিৰ্বাচনত চৰকাৰ যাৰ চলে তাৰ পক্ষতে ৰাইজ থাকিব বিচাৰে। গতিকে মই ভাবোঁ যে সকলো দলকে আহ্বান জনাম যে আমাৰ মুখ্য তিনিটা দল আমি লগ হৈ আছোঁ। বাকী যিসকল দলেও ভাবিছে তেওঁলোকে আমাকে সমৰ্থন কৰক, আমাৰ প্ৰতিজনে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈ যাওক, তাকে আমি আশা ৰাখিম। আমি কাকৈ এতিয়াও তেওঁলোকৰ প্ৰতি আহ্বান ৰাখিম যে আমাৰ যেহেতু ৰাইজে বিচাৰিছে, ৰাইজে আৰু তাত এতিয়া বিকল্প বিচৰা নাই। নিৰ্বাচন কোনোবাই খেলিব পাৰিব, নিৰ্বাচন খেলাৰ পৰাতো আৰু একো নহ'ব, কাৰণ ইতিমধ্যে আমি তিনিটা দল, যি তিনিটা দলে এই BTRৰ উন্নয়নৰ কাৰণে সদায় কাম কৰিছে, ৰাইজে দেখিছে। এতিয়া ৰাইজ সম্পূৰ্ণৰূপে আমাৰ লগত থাকিব পাৰিছে। সেই সময়ত কোনোবাই মানে অবড়ো বুলি বা বেলেগ দল বুলি আগবাঢ়ি আহিব নালাগে, কাৰণ অবড়োৰো সুৰক্ষা যদি দিছে, আজি অবড়োক প্ৰতিনিধিত্ব কৰা GSP দলো আমাৰ লগতে আছে। আমিও ভাৰতীয় জনতা পাৰ্টীয়ে সদায় অবড়ো লোকসকলক সুৰক্ষাৰ কথা ভাবে। UPPLও বড়ো অবড়ো সকলোকে লৈ একেলগ কৰি আগবাঢ়িছে। এই তিনিটা দলৰ মাজত আৰু কোনো অবড়ো বড়ো বুলি ভাবিব নালাগে। সেইকাৰণে সকলোকে মই অনুৰোধ কৰিম যে এই তিনিটা দলে যিহেতু ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ বড়ো, অবড়ো, সংখ্যালঘু, নেপালী, গোৰ্খা যিমান আছে সকলোকে একলগ কৰি আমি আগবাঢ়িছোঁ। গতিকে সকলোৱে আমাৰ প্ৰতি সমৰ্থন জনাই আগবাঢ়িলে ভাল। আমাৰ সকলোৰে প্ৰতি সেইটোৱে আহ্বান থাকিব। আৰু যদি নিৰ্বাচনত
দেখা যায় যে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰে, তেতিয়া প্ৰতিদ্বন্দ্বীৰ লগততো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি সাজু থাকোঁ। গতিকে আমাৰ আহ্বান থাকিব যে সকলোৱে একলগ হৈ আমাৰ তিনিওটা দলৰ যিগৰাকী প্ৰাৰ্থী তাক সমৰ্থন কৰক, তেতিয়া ভাল হ'ব। আৰু যদি প্ৰতিদ্বন্দ্বিতাও কৰে, আমাৰ কাৰণে চিন্তা কৰিব লগা নাই, আমি বিপুল ভোটত জয়ী হ'ম আৰু তাৰ কাৰণে আমি প্ৰস্তুতিও ৰাখিছোঁ। যেহেতু UPPLৰ পৰা 3-4গৰাকী মানে ইতিমধ্যে কেণ্ডিডেট ওলাইছিল, এজনক চিলেকশ্যন হ'লে কিয় বিসম্বাদৰ সৃষ্টি হ'ব নেকি? নাই, তেনেকৈতো কোনো সম্ভাৱনা নাই। প্ৰতিটা দলতে তেনেকৈ থাকে, দাবীদাৰ বুলি থাকে। তো গতিকে এইটো দলৰ কাৰণে ভাল লক্ষণহে। সকলোৱে বিচাৰিছে, সকলোৱে প্ৰতিনিধিত্ব কৰিব বিচাৰিছে। আমাৰ দলতো তেনেকৈ আছে, তো সক্ৰিয়তাৰে সকলোৱে কাম কৰি আছে। তো গতিকে ইতিমধ্যে আলোচনা বিলোচনা কৰি পেলাই আমি এজন ব্যক্তিক ঠিক কৰিলোঁ আৰু সেই মৰ্মে আজি আমি ঘোষণাটো কৰিলোঁ। তাত বেলেগ একো চিন্তা কৰিব লগা একো নাই। ৰাইজে বিশ্বাস কৰিছে আৰু ৰাইজৰ ওচৰত আমাৰ এটা বিশ্বাস আছে। গতিকে তেওঁলোকে আমাৰ মিত্ৰ দলৰ যিখিনি আমি সিদ্ধান্ত ল'লোঁ, সেই সিদ্ধান্তৰ ৰাইজে নিশ্চয় সঁহাৰি জনাব। আজি কিছুদিন ধৰি আমাৰ জনসাধাৰণক মানে অস্বস্তি পেলাই আছে যে চৰকাৰ ভঙা পতা হ'ব। তেন্তে বিজেপি দুজন MCLA BPFক সমৰ্থন দিয়াৰ কাৰণে মানে ব্যক্ত কৰিছে, এই ক্ষেত্ৰত কি কয়? এইবিলাক বাহিৰত চলি থকা নিউজ, এইবিলাকৰ কোনো তথ্যগত ভিত্তি নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু GSPৰ মিত্ৰজোঁটৰ চৰকাৰখন খুব সুস্থিৰভাৱে সুন্দৰভাৱে চলি আছে। প্ৰমোদ বড়োৰ নেতৃত্বৰ প্ৰতি সকলোৱে বিশ্বাস ৰাখি সুন্দৰভাৱে চলাই আছে। এইটো হ'ল বাহিৰত এনেই জল্পনা কল্পনা কিছুমান চলি থাকে, ৰাজনীতিত এনেকুৱা হুইস্পাৰিং থাকে, ইয়াক লৈ বহুত বেছি আলোচনা কৰিব লগা নাই। মই ভাবোঁ যে সংবাদ মাধ্যমত যি ওলাইছে ইয়াৰ কোনো ভিত্তি নাই আৰু এইবিলাকৰ কোনো আলোচনা কৰিব লগা নাই। ভূপেন বড়োৱে নিজে ব্যক্ত কৰিছিল যে যদি তেওঁ কাৰ্যবাহী সদস্য দিয়া হয় তেতিয়াহ'লে তেওঁ BPFক ব্যক্তিগতভাৱে কোনে কি কয় সেইবিলাক লৈ কথা নাই, দলৰ সিদ্ধান্তটো ডাঙৰ কথা। আজি বিজেপিৰ, UPPL আৰু GSP এই তিনিটা দলৰ নেতৃত্বই যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত। তাক লৈ কোনোবা এজন কৰ্মী, কোনোবা এজন মানুহে ক'ৰবাত কিবা কথা কৈছে আৰু কওঁতে বা কি কৈছে, ওলাওঁতে বা কি ওলাইছে, কেতিয়াবা আধা কৈ আধা ওলাই যায়, আধা ৰৈ যায়। সংবাদ মাধ্যমত এইবিলাক অলপ গণ্ডগোল হয়, কথাটো বেলেগকৈ কৈছিল, আধা কাটি ওলাই গ'ল, আধা ৰৈ গ'ল, এনেকুৱা হয়। গতিকে কোনোৱে আমাৰ দলৰ কোনো সদস্যই এনেকুৱা কথা নকয় সাধাৰণতে। আৰু দলৰ যি সিদ্ধান্ত সেইটোৱে সিদ্ধান্ত, তাৰ লগত আৰু ব্যক্তিৰ কোনো সিদ্ধান্ত নাথাকে। দলত সদায় দলৰ নেতৃত্বৰ সিদ্ধান্ত থাকে, ব্যক্তিৰ সিদ্ধান্ত নাথাকে। ঠিক আছে না, থেংক ইউ।